वेलकम माई बेक टू अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। আপোনালোকে চাই আছে মাজুলী পাৰ্ট 2 আউনীআটী সত্ৰ মই চাবলৈ আহিলোঁ। প্ৰথম ৰাইডটো আছিলে আমাৰ ধুনাগুৰি ঘাটটো নিমাতী ঘাট। এই ছেকেণ্ড ভিডিঅ'টো মানে কি মই ভিডিঅ'টো ইমান দীঘল বনাই দিলোঁ যে ভিডিঅ'টো বহুত দীঘল হৈ যাবতো, কাৰণ কিয় চায়ো ভাল নাপাব, সেইকাৰণে মই শ্বৰ্টকৈ বনাই দিলোঁ। প্ৰথম আছিলে ধুনাগুৰি ঘাটটো আপোনাৰ নিমাতী ঘাট ৰাইড, এইটো ভিডিঅ' বনাই চালোঁ। চাই ভাল পালে যদি লাইক কমেণ্ট কৰিব। আৰু এতিয়া মই ছেকেণ্ড ভিডিঅ'টো বনাই আছোঁ, আপোনালোকক দেখাই আছোঁ মাজুলীত কিমানকেইটা টেম্পল আছে। মানে এইটো আমি পাই গ'লোঁ আউনীআটী সত্ৰ আপোনালোকক মই দেখাই আছোঁ চাওক। আমাৰ লগৰকেইটা আমাৰ প্ৰথমতে এটা খেলি মেলি হ'ল কি আমাৰ মানে চবৰে ৰাস্তাটো ভুল হ'লতো, ৰাস্তাটো ভুল হোৱাৰ কাৰণে ইয়াত আহি পোৱা অকণমান দেৰি হ'ল। চাকি ল'লোঁ, তেল চেল মেলি চাকি তাকি জ্বলাই মেলি আউনীআটী সত্ৰ জেগাত আজি লাইফত প্ৰথমে কি মজা প্লেচ চাওঁ, কি মজা। এইখন হ'ল ফাৰ্ষ্ট গেট, এইটো মই আপোনালোকক দেখাম বাৰু কি মজা চাওঁ। দেখা আছে আউনীআটী সত্ৰৰ প্ৰথম নামঘৰটো, প্ৰথম প্ৰৱেশ হৈ প্ৰথম নামঘৰটো যিটো নামঘৰ পায় ন, তাত আমি চাকি তাকি জ্বলাম দেখাই আছোঁ, চাই থাকক। এইটো গোটেইটো নামঘৰটো আছিলে, নামঘৰটো মানে এইটো আউনীআটী সত্ৰ নামঘৰটো বহুত ডাঙৰ নামঘৰ। আপোনালোকক মই দেখাই আছোঁ, আমি চাকি তাকি জ্বলাই হৈ গ'লতো, চাকি তাকি জ্বলোৱাৰ পিছত এতিয়া গোটেই জেগাবিলাক আপোনালোকক মই নামঘৰটো সম্পূৰ্ণ দেখাই ল'ম, তাৰপিছত বাকী বস্তুবোৰ দেখাই আছোঁ। আৰু এটা বস্তু দেখাই আছোঁ যে আমাৰ নামঘৰৰ সত্ৰ যিকোনো যে লাই সূতাটো লগায়, লাই সূতা তুলসী, পাহাৰী তুলসী লাই সূতা বুলি কোৱা হয়। উঠি হয় আমাৰ এতিয়া নামঘৰবিলাকত চব পকা সূতা লগায়, কিন্তু মেইন লাই সূতা হৈছিলে আমাৰ পাহাৰী তুলসী লাই সূতাটো আপোনালোকক মই দেখাই আছোঁ, কাৰণ মই আহি ইয়াত পাই চাবলৈ বহুত আশা আছিলে, আহি পাই দেখা পালোঁ। দেখা পাই এইটো হ'ল আমাৰ পাহাৰী লাই সূতাটো থোৱা জেগাটো। এইটো ধুনীয়াকৈ গ্লাছ লগাই ধুনীয়া গ্লাছ ফিটিং কৰি দিছে জেগাটো, চব কি ধুনীয়া কাঠেৰে বাৰ্নিছ মাৰি দিছে, ধুনীয়া একদম সূতাটো থ'বৰ কাৰণে বহুত পুৰণি সূতা হয়। এইটো আমাৰ তুলসী লাই সূতা বুলি কয়। এইটো চাওক, ইয়াত সম্পূৰ্ণ লিখা আছে, আপোনালোকে পঢ়িলে সম্পূৰ্ণ গম পাব। এইটোৱে আমাৰ মেইন লাই সূতা হ'ল আমাৰ নামঘৰ বা সত্ৰত ব্যৱহাৰ কৰে এইটো সূতা যে আমাৰ লাই সূতা বুলি কয় যে। এতিয়া পাহাৰী তুলসী লাই সূতা দেখিছে কিমান ডাঙৰ, আগতে এতিয়াতো চব পকাই ব্যৱহাৰ কৰে ন, দেখিছে কিমান ডাঙৰ চাওক। এই মাজুলী ফুৰিবলৈ অহা বা সত্ৰ চোৱা মোৰ বহুত দিনৰ সপোন আছিলে। আগৰবাৰ আহিলোঁ মই একো ঘূৰিবলৈ নাপালোঁ, বিয়া খাবলৈ আহিলোঁ, আলহী চালহী খাই গুচি গ'লোঁ। কিন্তু এইবাৰ মোৰ সপোন আছিলে পূৰা ঘূৰি মনৰ কামনা পূৰণ হ'ল, ভাল লাগিলে বহুত। আপোনালোকেও আহিব, যাতে চাই যদি ভাল পায় ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব, ইয়াৰ মাজতে পাহৰি না। এয়া আছিল আমাৰ আউনীআটী সত্ৰৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পায় ন, আউনীআটী সত্ৰ জেগাটো যদি জেগাবিলাক চাই যদি আপোনালোকৰ পচন্দ লাগিছে, যদি ভাল পাইছে, তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যদি চাই ভাল পায় ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব ভিডিঅ'টো। ব্ৰ আউনীআটী সত্ৰ কেনেকুৱা লাগিলে? বঢ়িয়া, মনৰ আশা সপোন পূৰণ হৈ গ'ল আজি।